কুৱেশ্যন নম্বৰ 1 গৰমকালি পৃথিৱী সূৰ্যৰ কাষ চাপি আহে। কুৱেশ্যন নম্বৰ 2 বিলাহী কোনবিধ উদ্ভিদৰ শ্ৰেণীত পৰে? আনচাৰ অপশ্যন এ তৃণলতা। কুৱেশ্যন নম্বৰ 3 আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা মহ খেদা কইল, মেট, জুলীয়া পদাৰ্থখিনি হ'ল আনচাৰ অপশ্যন এ কীটনাশক। কুৱেশ্যন নম্বৰ 4 মৰুভূমিৰ গৰম সহ্য কৰিব পৰা জন্তুবিধ হ'ল অপশ্যন বি উট। কুৱেশ্যন নম্বৰ 5 তলৰ কোনবিধৰ বায়ুমণ্ডলত ক্ষয়প্ৰাপ্ত নহয়? আনচাৰ অপশ্যন ডি এলুমিনিয়ামৰ ফলক। কুৱেশ্যন নম্বৰ 6 ভূমিস্খলন হোৱাৰ প্ৰধান কাৰণ হ'ল বৰষুণ অথবা বানপানী, বন ধ্বংস, বৰ বেগেৰে অহা ধুমুহা, ওপৰৰ সকলো। আনচাৰ ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 7 পোহৰৰ মূল উৎস হ'ল সূৰ্য। কুৱেশ্যন নম্বৰ 8 মুখত চেনিৰ টুকুৰা এটা ল'লে জিভাৰ কোন অংশ ইয়াৰ সোৱাদ উপলব্ধি কৰিব পাৰিব? আনচাৰ জিভাৰ আগ অংশই। কুৱেশ্যন নম্বৰ 9 পাতৰ ৰং সেউজীয়া হোৱাৰ প্ৰধান কাৰণ হ'ল আনচাৰ অপশ্যন ডি ক্লৰোফিল বা পত্ৰহৰিত। কুৱেশ্যন নম্বৰ 10 মানৱ দেহত মুঠ কিমান মাংসপেশী থাকে? আনচাৰ অপশ্যন এ 600।